हेलो ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ দহি কচুৰ বৰা বা দহি কচুৰ পকৰা। দেখিবলৈ দেখিছেনে ইমান ধুনীয়া লাগিছে, খাবলৈও তেনেকুৱা টেষ্টি হয়, ক্ৰিস্পি হয়। এয়া বনাবলৈ আপোনালোকক দহি কচু লাগিব কোলাটো। মই দহি কচুৰ পাত লৈছোঁ কেইখিলামান আৰু লৈছোঁ নেমু, আদা, নহৰু, জলকীয়া, চাট মছলা, ৰং গুড়িত মছলাবোৰ লৈছোঁ আৰু লৈছোঁ মই বেচন। প্ৰথমতে মই কচু পাতখিলাৰ এই চুচবোৰ কাটি লৈছোঁ, নহ'লে আপোনালোকে বাইণ্ডিং কৰোঁতে পিছত অসুবিধা পাব। এনেকৈ টানি টানি যিমানখিনি পাৰে চুচটো আঁতৰাই ল'ব। মই এইদৰে আটাইকেইখিলা পাত আঁতৰাই লৈছোঁ। মই 4খিলা পাত লৈছোঁ। মই বেচন লৈছোঁ 200 গ্ৰাম। তাত মই হালধি, নিমখ, আদা, নহৰু আৰু ৰং গুড়ি অলপমান দিছোঁ আৰু ইয়াত দিছোঁ মই আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰটো লাগে কাৰণ টেঙা নহ'লে আপোনালোকৰ কচু পাতখিলা খজুৱাব পাৰে। আৰু জিৰা কেইটামান দিছোঁ মই। আৰু জিৰা গুড়িও দি দিছোঁ গোন্ধটো ভাল আহিবৰ কাৰণে। পকৰি বনোৱা আইটেমখিনিয়ে দিব লাগে। তাত মই অলপ অলপকৈ পানী দি এটা ডাঠ পেষ্ট বনাই ল'ম। এইটো পনীয়া হ'ব নালাগে। মেহেন্দি যেনেকৈ আপোনালোকে বনায় ন, মেহেন্দি টাইপত হ'লেই হ'ব। এইখিনি ভালকৈ দি আপোনালোকে খুব মিক্স কৰিব। মই যিটো ডাঠ কৰিছোঁ ন, আপোনালোকে তেনেকুৱাই ডাঠ কৰিব, বেছি ঢিলা নকৰিব। ঢিলা কৰিলে আপোনালোকে অসুবিধা পাব অলপ পিছত। মোৰ এইখিনি মিক্স কৰি হৈ গৈছে। তাত মই অলপ নেমু দি দিছোঁ। নেমু দিলে কি হয়, আপোনালোকৰ কচুৰ যিটো খজুৱাই ন, কচুৱে কেতিয়াবা, তেতিয়া এই টেঙা দি দিলে তাৰ খজুৱতিটো নাইকিয়া হৈ যায়। সেইখিনি দিও ভালদৰে মই মিক্স কৰি দিব। তাত মই জলকীয়া অকণমান খুন্দি পেলাই দি দিছোঁ। তাৰপিছত কচু পাতখিলা লৈ মই যিটো পেষ্ট ৰেডি কৰিছিলোঁ, মই স্পেচুলাৰ সহায়েৰে এনেকৈ ওপৰত সানি দিছোঁ। আপোনালোকে হাতেৰেও সানিব পাৰে, কিন্তু এই স্পেচুলাখনে বেছি পাৰফেক্ট হয়। যদি এইখন নাথাকে আপোনালোকে হাতেৰে বা চামুচেৰে যিহেৰে সুবিধা পায় ডাঠকৈ সানিব। ভাল ধৰণে গোটেই কচু পাতখিলাতে আপোনালোকে বেচনখিনি লগাই দিব। মোৰ এখন হৈ গ'ল। এতিয়া নেক্সটখন মই ইয়াৰ ওপৰত জাপি দিম। এনেকৈও দিব পাৰে, নহবা এনেকৈ উল্টাইও দিব পাৰে। আপোনালোকে আগৰ দৰে ছেইম প্ৰচেছতে এনেকৈ আকৌ বেচনখিনি সানি ল'ব গোটেইখনতে। এইটো ডাঠকৈ হ'ব। যদি আপোনালোকে পনীয়া কৰে তেতিয়া ইয়াত পাতখিলাত লাগি নধৰিব। গতিকে এনেকৈ মেহেন্দি লগোৱা নিচিনাকৈ আপোনালোকে লগাব লাগিব ডাঠকৈ। মই ইয়াৰ ওপৰত অকণ জালুক গুড়ি ছটিয়াই দিলোঁ। তাৰপিছত এনেকৈ আপোনালোকে ফ'ল্ড কৰি ল'ব। ফ'ল্ড কৰি লৈ ইয়াৰ ওপৰতো আপোনালোকে বেচনখিনি সানি দিব। এই ফ'ল্ডটো কৰিলে ছাইডলৈ আপোনাৰ বেচনখিনি ওলাই নাযায় ফ্ৰাই কৰোঁতে। এনেকৈ ধুনীয়াকৈ আপোনালোকে জাপি লৈ এনেকৈ ৰোল বনাই দিব। ইয়াতো আপোনালোকে ছাইডতো বেচন দি ল'ব। আগটো আনি আকৌ এনেকৈ ভৰাই দিব। তাৰপিছত তাৰ ওপৰত আপোনালোকে আকৌ বেচনখিনি সানি দিব, যাতে চব কচু পাতখিলা যাতে একেবাৰে বেচন দি ঢাক খাই যায়। এনেকৈ ধুনীয়াকৈ চবফালে সানি দিব। ছাইডতো মই সানি দিছোঁ, আপোনালোকেও সানি দিব। তাৰপিছত আকৌ ৰোলটো আপোনালোকে বনাই ল'ব। মোৰ ৰোলটো ৰেডি হৈ গ'ল। এই ৰোলটো আপোনালোকে বইল কৰিব লাগিব। বইল কৰোঁতে যাতে খোল নাখায় সেইটো কাৰণে আপোনালোকে ৰছী দি বা সূতা নহ'বা কলগছৰ যে চুচটো উলিয়াই লয় তাৰ দিও আপোনালোকে বান্ধিব পাৰিব।
মই গুলি সূতা দি সুবিধা পাইছোঁ, ওচৰতে থাকে যে, সেইটো কাৰণে মই এনেকৈ বান্ধি লৈছোঁ যাতে ৰোলটো খোল খাই নাযায়। এনেকৈ গাঁঠি এটা দি আপোনালোকে বান্ধি দিব, তেতিয়া খুলি যোৱাৰ আপোনালোকৰ ভয় নাথাকে। মই এনেকৈ গোটেই কচু পাতখিলা ৰোলটো এনেকৈ বান্ধি ল'লোঁ। এতিয়া হৈ গ'ল ৰোলটো। এতিয়া কেৰাহী এখনত পানী লৈ তাৰ ওপৰত এখন প্লেট লৈ আপোনালোকে প্লেটখন অলপ অইল সানি ল'ব যাতে এৰুৱাবলৈ অসুবিধা নাপায়। তাৰপৰা ঢাকন এখন দি ঢাকি দিব, নহ'লে আপোনালোকে এইটো কুকাৰত দিব। মোৰ হৈ গ'ল বইল। এডাল হেৰিয়ে খুচি চাব, ষ্টিকে হওক বা আপোনালোকে যিয়ে সুবিধা পায়, যাতে কোমলকৈ ভিতৰলৈ সোমাই যায়, জানিব আপোনালোকৰ এইটো সিজি গ'ল। যদি কুকাৰত দিয়ে আপোনালোকে 2টা বা 3টা চিটি দিলেই হ'ব, আৰু যদি আপোনালোকে কেৰাহীত বনায় 15 মিনিটমান বইল কৰিলে হৈ যাব। তাৰপিছত মই এখন চোকা কটাৰী ল'ব, বা মই এইটো কাটাৰ দি কৰিছোঁ। একদম ধুনীয়াকৈ, যদি গাধা কটাৰী লয় ন, পিচটো দেখিবলৈ বেয়া হয়। সূতাটো মই খুলিবলৈ পাহৰিছিলোঁৱেই, সূতাডাল খুলি ল'ব আপোনালোকে এনেকৈ। আপোনালোকে ঠাণ্ডা হ'লে খুলিব, মোৰ ভাত খাবলৈ দেৰি হৈছে যে, সেইকাৰণে গৰমে গৰমে খুলি দিছোঁ। আৰু অলপ ঠাণ্ডা হ'লে খুলিব, তেতিয়া কৰিবলৈ সুবিধা পাব। সূতাখিনি খুলি ল'ব এনেকৈ গোটেই মই 2টা বনালোঁ, দুখিলা পাত দি পেলাই বনাইছোঁ মই। তাৰপিছত এইদৰে যিমানটো চাইজত লাগে, বেছি ডাঠ নকৰিব, এইটো চাইজতে খাবলৈ ভাল হয় মোৰ মতে। যদি আপোনালোকে ডাঙৰ বিচাৰে ডাঙৰ কৰিব। চাওক দেখিবলৈ কিমান ভাল লাগিছে, মিঠাই নিচিনা লাগিছেনে হোটেলৰ। মোৰ এইখিনি কাটি হৈ গ'ল। মই এতিয়া কেৰাহী এখনত অলপ তেল দিম। তেলখিনি গৰম হোৱাত মই তাত জিৰা গুটি দি দিছোঁ, আৰু নহ'বা আপোনালোকে তাত মেথিও দি ল'ব পাৰে। জিৰা নাথাকিলে মেথি দিব, নহ'লে দুয়োটাই অলপ অলপ দি দিব। এতিয়া আপোনালোকে এটা এটা পিচকৈ বৰাবোৰ ফ্ৰাই কৰি ল'ব। এইটো আপোনালোকে হাই ফ্লেমো দিব পাৰিব, কাৰণ ইয়াত সিজিবলৈ একো নাথাকে, অলৰেডি সিজিয়ে গ'ল। গতিকে ডিপ ফ্ৰাই কৰিব লাগিবতো, আপোনালোকে হাই ফ্লেমত ডিপ ফ্ৰাই কৰিব। এইদৰে এটা ছাইড হৈ গ'ল মোৰ। মই এতিয়া ইটো ছাইডো এনেকৈ ফ্ৰাই কৰিম, যাতে বহুত ছাইড ফ্ৰাই হৈ যায়। ইয়াত তেলো বেছি নালাগে, একদম কম তেলতে হয় বস্তুটো। অইল ফ্ৰী বুলিয়ে ক'ব পাৰি, আৰু মাত্ৰ ফ্ৰাই কৰোঁতে যি তেল লাগে। মোৰ চব এতিয়া অলৰেডি হৈ গৈছে। আপোনালোকে অলপ বেছিকৈ ফ্ৰাই কৰোঁতে ক্ৰিস্পি হ'ব। এইটো কিন্তু আপোনালোকে গৰমে গৰমে খাব দেই, গৰমে গৰমে খালেহে টেষ্টটো বেছি ভাল হয়। এইদৰে মই আটাইকেইটা পিচেই উল্টাই দিছোঁ। মোৰ প্ৰায় গোল্ডেন ব্ৰাউন হৈয়ে গৈছে, অলপ পিছতে নমাব হ'বই। মোৰ এইকেইটা হৈয়ে গ'ল। এতিয়া মই এটা এটা পিচকৈ নমাই দিম। আপোনালোকে যদি এনেকৈ বনাই নাই খোৱা, খাবচোন। আপোনালোকৰ যদি ক'লা দহি কচুটো নাপায়, বগা দহি কচুটো খাব পাৰিব, কিন্তু মোৰ মতে ক'লা দহি কচুটোত বেছি টেষ্ট হয়। ভাল লাগিছেনে দেখি? মোৰ চব এতিয়া এখন ৰেডি হৈ গ'ল। কেনেকুৱা পালে বাৰু মোৰ ৰেচিপিটো? যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি ভাল পাইছেই আপোনাৰ লগৰ কাৰোবাক ফ্ৰেণ্ড চাৰ্কুলত বা হয় বা পৰিয়ালত মোৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবো কৰিব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।